वो उल्टा साइड से आप नहीं देख रहे क्या? हाँ गाड़ी खाना सुन भैया थोड़ा हेल्प कर दो ना गाड़ी उठा में साइड में लगाओ गाड़ी মনত আহিছে জুবিনদাৰ গান এটা গানটো অলপ বজাও নেকি এতকে আর কি সার্ভিস পাম চাওক থ্যাংক ইউ জুলে স্যার থ্যাংক ইউ সো মাচ এটা চাব লগা দৃশ্য অকণমান দিন বেয়াও আছিল আমাৰ আজি 5-6 বছৰমান হ'ল বন্ধু আমি একেলগে আছোঁ এই দীপংকৰ উশাহবিলাক ছুটি হৈ গৈছে গাইছ তাত মানে হেৰাই গৈছিলোঁ আমি এক্সকিউজ মি মেডাম দীক্ষিত বুদ্ধা ষ্টেচু জি গাইছ বহুত ডাঙৰ কথা এটা হ'ল মোৰ লগত কিমান টাইম লাগে ভैया 10 मिनट्स फ्री रखिए फोन करो पुलिस को फ्री रखिए वो फोन करो पुलिस को फोन करो लेट्स गो गाइस ইয়াৰ পৰা আমি ওলাই দিওঁ আৰু ইয়াতে আমি বেছি সময় ৰোৱা নাই পুৰা 40 মিনিটছ গ'ল বাৰু ভাল টাইম এটা স্পেণ্ড কৰিলোঁ ফটো চটো লৈ ভিডিঅ' চিডিঅ' লৈ ধুনীয়া লেটছ গ' টু নুব্ৰা ভেলী আৰু নুব্ৰা ভেলী পোৱাৰ আগত আমি পাম দীক্ষিত মনেষ্ট্ৰী এটা বহুত ডাঙৰ বুদ্ধদেৱৰ ষ্টেচু ঠিক আছে আপোনালোকে ডাইৰেক্ট ধুনীয়া জেগা দেখিব এতিয়া আৰু কেনেকুৱা বা অফ ৰ'ডিং ষ্টাৰ্ট হয় গম নাপাওঁ আৰু গাইছ চাওকচোন ৱাও উশাহবিলাক ছুটি হৈ গৈছে গাইছ লাহে লাহে কিন্তু বাইকখন চলাই থাকিলে অলপ ভাল লাগে কিন্তু হ'লে মানে সেই বস্তুটো বৰ বেয়া হৈ যায় অৱস্থাটো হঠাতে মোৰ কথা এটা মনলৈ আহিছে কিন্তু এতিয়া বুলি নহয় সেই কথাটো মোৰ মনততো লাগি আছে কিন্তু উপায় নাই কিন্তু মই ডেডিকেট কৰিব বিচাৰিছোঁ মোৰ একদম প্ৰিয় বন্ধু বেষ্ট ফ্ৰেণ্ড বিষ্ণু বঙাইগাঁৱৰ আমি একেলগে পঢ়া প্ৰায় 9 বছৰৰ আমাৰ চিনাকি আৰু তো সি মই মানে এটা সময়ত বহুত এনেকৈ বাইক লৈ পেলাই বহুত ঘূৰিছিলোঁ মানে পাহাৰে ভৈয়ামে খালে বামে লোকেল ঠাইত মানে অসমতে সেই বস্তুবিলাক মানে ক'ৰবাত গ'লে মানে তাক মই বহুত মিছ কৰোঁ মানে সেইটো বস্তু সিও তো সেইটোৱে আৰু তই যদি চাই আছ ভাই আকৌ আহিম একো কোনো কথা নাই মানুহৰ ব্যস্ততা থাকে আৰু অভিয়াছলি কামৰ কাৰণে ব্যস্ত হৈ আছ তো কৰ্মই ধৰ্ম কাম সদায় আগত একো নাই ভাল সময় আহিব আকৌ আমি আহিম লাডাখ এইফালে আকৌ বেলেগ পাহাৰখনৰ গৰম পৰ্বতখনৰ গৰম পাহাৰে কম নে পৰ্বতে কম মানে মিজ হৈ যায় ৱৰ্ল্ড কি ক'ব গাইছ আমি অকণমান ওপৰৰ পৰা এতিয়া তলত গৈ আছোঁ একচুৱেলি কি হয় জানে এই কিলোমিটাৰৰ হিচাপত মানে মাইলেজ ধৰিব গ'লে আপোনাৰ নহ'ব উঠোতে বাৰু আপোনাৰ চাপ'জ যদি গাড়ীখনে 10 মাইলেজ কথাটো কৈছোঁ মই যদি 10 মাইলেজ দি আছে উঠোতে কমিব কিন্তু নামোতে যে তেলটো কম খায় ন সেইটো কাৰণে মানে ইকুৱেল হৈ যায় বস্তুটো নৰ্মেল হৈ যায় আৰু নৰ্মেল মাইলেজ এই ধুনীয়া জেগা এটা পাইছোঁ এই জেগাটোত আমি ব্ৰেক এটা লওঁ ধুনীয়াকৈ এতিয়া মানুহ য'ত চ' চাই থাকক এটা ব্ৰেক আৰু 5-10 মিনিট খাৰডুংলাৰ পৰা কিছু দূৰ তললৈ নামি আহি চকুত পৰিল নৰ্থ পোলৰ এই অপূৰ্ব দৃশ্য
মই আচলতে প্ৰকৃতিৰ বৰ প্ৰেমী। এই ওখ ওখ পাহাৰ, তাৰ মাজেৰে কুল কুলকৈ বৈ যোৱা সৰু নদীখন আৰু এই শান্ত পৰিৱেশ, ই যেন এক অবুজ আনন্দ, এক গভীৰ নীৰৱতা। এনেকুৱা দৃশ্যবোৰ দেখিলে মোৰ মনত ঠিক এনেকুৱা এটা অনুভৱ হয় যিটোক মই কেতিয়াও শব্দৰে বুজাব নোৱাৰোঁ। সঁচাকৈ লাডাখৰ এই প্ৰকৃতিৰ বিশালতাই মোৰ আত্মাটোক এক অদ্ভুত শান্তি দিছে। গাইছ ইয়াত কি আৰু কি ছাৰ্ভিচ পাম চাওক। থেংক ইউ জুলে, sir. থেংক ইউ ছ' মাছ। এনে লাগিছে যেন ময়ো এই প্ৰকৃতিৰ এটা অংশ, আৰু এই ঠাইখিনিয়ে মোক মোৰ নিজৰ সৈতে নতুনকৈ চিনাকি কৰাই দিছে। আমাৰ লগত আৰু দুজন আছে, জ্যোতিৰ্ময় আছে আৰু দীপাংকৰ আছে। দীপাংকৰটো মোৰ সৰুৰে বহুত সৰুৰে নহয়, একচুৱেলি 5-6 বছৰমান হ'ল বন্ধু, আমি একেলগে আছোঁ। এই দীপাংকৰ, পৰিৱেশটো কেনেকুৱা আমাৰ? আমি এতিয়া আছোঁ, দীপাংকৰে পূৰা ব্লগ বনাই আছে, একদম পূৰা মটো ব্লগ চব কৰি আছে। পানী আৰু পানী হেৰি কি বাহিৰ ফুল নহয় নেকি? ইমান ধুনীয়া পৰিৱেশ, এটা যদি ফুল পাৰি নেকি? আমাৰ দৰ্শকে যদি নাপায় পাৰি নেকি? বৈ যাম অলপ। অঁ ঠিক আছে, তো এয়া বাহিৰ ফুল দীপাংকৰে এতিয়া শুনাই দিব। জনাব কেনেকুৱা হৈছে কি হৈছে। একদম জ্যোতিৰ্ময়, ইমান ধুনীয়া ঠাই, ইমান ধুনীয়া জেগা, পানী। মোৰ এটা গান বিৰাট মনত আহিছে, জুবিনদাৰ গান এটা, গানটো অলপ বজাওঁ নেকি? ৰং তুমি কোৱা নে? চেষ্টা কৰি চাওঁ, ভাগৰ লাগি আছে বহুত, অক্সিজেন লেভেল কম, তথাপি চেষ্টা কৰোঁ। One, two, three, one, two, one, two, one, two, three, one, two. প্ৰেক্টিচ চেক্টিচ নাই আৰু মজা আৰু বঢ়িয়া। খাই থাকলি হ'ল, দো চাহ খাই আছে বৰ ফূৰ্তিত। কেইহাজাৰ ওপৰত আছো আমি। গাইছ এই জেগাটো এৰি যাব একদমেই মন নাই, ইমান ধুনীয়া জেগা, বহুত টাইম স্পেণ্ড কৰিলোঁ ইয়াতে, মাৰি চাৰি বজালোঁ, ভিডিঅ' বনালোঁ, ৰিলবিলাক চাব আপোনালোকে আহিব। ইয়াৰ পৰা যাওঁ ডাইৰেক্ট আমি দীক্ষিত মনেষ্ট্ৰী সেইটো চাম, তাৰপিছত আমি যাম নুব্ৰা ভেলী। ঠিক আছে, চাই থাকিব, চলো।
গাইজ মাজে মাজে অকণমান স্পীডটো কভাৰ কৰিব ট্ৰাই কৰিছোঁ, নহ'লে মানে টাইমটো নহ'ব। স্পীড কভাৰ কৰিব নহয়, টাইম কভাৰ কৰিব। স্পীডত চলাইছোঁ, অলপ কমন মিষ্টেক হৈ থাকে আৰু ন, কথা কোৱা ইমান স্কিল নাই যে, সেইটো কাৰণে নিজৰ বুলি ক্ষমা কৰিব আৰু দেই। গাইজ গাড়ীখন সঁচাকৈ কমফৰ্টেবল আৰু বহুত ভাল লাগিছে। ব্ৰেকিং হওক গোটেইখিনি, আৰু কি হয় পূৰা প্ৰপাৰ ছাৰ্ভিচিং কৰি দিয়ে। ছাপ'জ আজি আমি দি পেলাই বা আজি আমি এতিয়া ছাপ'জ গৈ আছোঁ, গৈ পেলাই বাইকখন দিম, সিহঁতে কালি এইখন বাইক নিদিয়ে মানে এনেকুৱা টাইপ। সিহঁতে পূৰা ছাৰ্ভিচিং কৰিব, হয়তো কালি ৰাতি দি দিব পৰহিৰ কাৰণে, কিন্তু কালি দিনত পূৰা ছাৰ্ভিচিং দিব। ছাৰ্ভিচিং ভালকৈ দি চব চাব মানে ঠিকে আছে ন ঘৰৰ, তাৰপিছতে বাইকখন। কাৰণ যদি কিবা মেচিনাৰী কিবা অসুবিধা হৈ যায়, প্ৰব্লেম হৈ যায়, তেতিয়া মানে সিহঁত ইমান দূৰলৈকে আহিব নোৱাৰিব ন, মানে আহিব লগাত আহে আৰু য'ত কিবা হয় তেতিয়াতো আহিবই লাগিব, যাতে আহিব নালাগে সেইকাৰণে সিহঁতে মানে কিবা প্ৰপাৰ ভালকৈ ছাৰ্ভিচিং কৰাই পেলাই দিয়ে। সেইটো ভাল লাগিছে। আৰু হিচাপতে মই সকলোকে এবাৰ ৰিঙিয়াই দিওঁ, পাৰিলে চেনেলটো যদি নতুনকৈ আহিছে, যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব, আৰু লগতে বেল আইকন সিহঁতে ইয়াতে আছে, বেল আইকন টিপিব, দবাব ধুনীয়াকৈ, লাইক শ্বেয়াৰ কৰিব। গৈয়ে আছোঁ মানে এটা সময়ৰ পাছত অকণমান হেৰি হয় আৰু কি হয় জানেনে গাইজ, মনৰ পৰা সঁচাকৈ কথা এটা কওঁ, আপোনালোকৰ হৈছেনে নাই নাজানো, মই সঁচা কথা কৈছোঁ আৰু কি মানে একে টাইপ ন, ৰাস্তাবিলাক ক'ৰবাত অকণমান ইফাল সিফাল হয় আৰু, কিন্তু মানে প্ৰায় একে। অকণমান যদি কিবা নতুনকৈ কিবা এটা দেখোঁ, পাহাৰকেইখনৰ বাদে পানী শিল বা গছ গছনি ক'ৰবাত যদি অকণমান পাওঁ, সেইটো ফিলটো অকণমান বেলেগ হৈ যায়। কিন্তু বৰ্তমানতো বাইক চলাই আছোঁ, বাছ ভাবি আছোঁ মনত বহুত কথা, হয় মনত মানে বহুত কথা আহি থাকে আৰু, কিন্তু সেইটোৱে আৰু আনকনচিয়াছ মাইণ্ডত সেইটো চলা যায় আৰু বহুত সময় হ'ল। তেতিয়া চাহে খালোঁ আৰু আমি লাঞ্চ কৰিছিলোঁ অকণমান মানে লাঞ্চৰ টাইমৰ হিচাপত সোনকালে 12:30 বজাত, আৰু এতিয়া বাজিছে 4:37, মানে 4:30, মানে 4 ঘণ্টা হ'ল। 4 ঘণ্টাৰ পিছত এটা ভাল মিল কৰিব লাগে। চলো গৈ থাকিব লাগিব মঞ্জিল নোপোৱালৈকে, সেইটোৱে মজা ন, যাত্ৰাৰ মজাটো সেইটোৱে, নহ'লেনো কি আৰু। গাইজ অকণমান পাহাৰখনে অকণমান ৰং সলনি কৰিছে বা ডিজাইন সলনি কৰিছে, সেইটো ভাবিব পাৰে। কাৰণ এইফালে ছাইডত যদি চাব যায় আপোনালোকে অকণমান হেৰি আৰু মানে এই শিলৰ আৰু পুৰা ডাঙৰ ডাঙৰ পাথৰ, কটা শিল, সেইটো যাওঁ নাযাওঁ যাব পাৰে। ৱাও, কিন্তু আমি যেতিয়া আহিছিলোঁ সেইদিনাখন আপোনালোকে দেখিছে, আৰু যদি ব্লগ চাইছে ডেছক্ৰিপশ্যনত আছে আগৰ ব্লগকেইটা চাব। সেইদিনাখন আমি মানালীৰ পৰা লেহলৈকে আহিছিলোঁ, ৰাস্তাত এনেকুৱাত খুব ধুনীয়া, ওপৰত পূৰা ওলমি থকা মানে শিল আৰু পূৰা ডাঙৰ ডাঙৰ পাথৰ এনেকৈ ওলমি আছে, মানে ওলমি মানে কি আৰু তলেৰে যাব লাগে, ওপৰত আছে আৰু সেইটো চাব আপোনালোকে সেইকেইটা ব্লগ। হোৱাট এ বিউটি, মাই গড, আমি চাগে সেই পাহাৰখনৰ ওপৰতে যাম। ৱাও গাইজ, আপোনালোকে উপভোগ কৰক, আপোনালোকক মই দেখাই আছোঁ, মই গাইজ নোৱাৰিম গাইজ, মই চকুৰে জাষ্ট এটা এংগুলত দেখি আছোঁ আগৰ ফ্ৰণ্ট, যিটো মোৰ কিমান ডিগ্ৰী এইটো নাজানো, চকুৰে আমি কিমান ডিগ্ৰী দেখোঁ, তো সেইটো হিচাপত মই দেখি আছোঁ, কিন্তু বাকী বস্তুবিলাক মই চাব পৰা নাই, কাৰণ চোৱাটো বহুত ডাঙৰ এটা ভুল, হয়নে নহয়। মই এতিয়া ৰাইড কৰি আছোঁ, এইখিনি সময়ত যদি মই নাজাৰে হাতীটো দুৰ্ঘটনা কৃষ্ণ নাই, জয় শিৱসম। গাইজ মনত এটা বৰকৈ কথাই বাৰুকৈয়ে অশান্তি কৰি আছে, অশান্তি ঠিক নহয়, কিন্তু মানে খুন্দিয়াই আছে মোৰটোত, যে এখন যদি লগত আমাৰ ড্ৰোন থাকিলে হয়, তেতিয়া আমি আপোনালোকক ওপৰৰ পৰা দেখাব পাৰিলোঁ হয়।
কিন্তু এদিন ড্ৰোনো আহিব, আপোনালোকে ড্ৰোন শ্বটটো চাব। মই কথা দিলোঁ, কেৱল মৰম দিব, ভিডিঅ'বিলাক চাব, এনেকৈ যেনেকৈ চাই আছে, বাছ সেইটোৱে আৰু ন। তাকে বেলেগ আৰু কি লাগে জীৱনত। কষ্ট কৰি আছোঁ, নিজৰ টকাৰে ঘূৰিছোঁ ফুৰিছোঁ, কিন্তু নিজৰ এক্সপিৰিয়েঞ্চখিনি যদি কাৰোবাক ভগাব পাৰিছোঁ, তাতকৈ ডাঙৰ কথা একো হ'ব নোৱাৰে। এই ভিডিঅ'টোৰ মোৰ মটিভটো হৈছে সেইটো যে মই কিবা এটা জেগা দেখিছোঁ, মই কিবা এটা ঠাইত আহিছোঁ, যদি মই আন চাৰিজনক এই জেগাটো হয়তো কাৰোবাৰ টকা নাথাকিব পাৰে বা কাৰোবাৰ টকা থাকিলেও সময় নাথাকিব পাৰে, যদি মই এনেকৈ ভিডিঅ' বনাই ব্লগিঙৰ মাধ্যমেৰে দেখুৱাব পাৰোঁ, সেইটো মোৰ কাৰণে এটা বহুত ডাঙৰ এচিভমেণ্ট। একজেক্টলি সঁচাকৈ মোৰ ভাবি ভাল লাগিছে, সেইকাৰণে আপোনালোকে মৰম দিব। থেংক ইউ। कितना टाइम लगेगा भैया? 10 minutes. No problem. তো গাইজ গম পালে আগত কিবা কাম চলি আছে ওপৰত, শিল চিল চাগে ভাঙি আছে ওপৰত। হয় সেইটোৱে হ'ব। চ' অকণমান ৰেষ্ট লৈছোঁ, ইহঁতে আহি পাওক। ইহঁতেতো আমাতকৈ পিছত আছে 3-4 কিলোমিটাৰ একদম। তো গাইজ কথাটো এনেকুৱা, তাৰপৰা আমাক আহিব দিলে বহুত জল্দি মানে, আৰু দুখনমান গাড়ী ইফালেও জাম লাগি আছিলে, সিফালেও লাগি গ'ল। তাৰপিছত ক'লে যে জল্দি যাওঁ। আমি জল্দি তাৰপৰা ফুটি দিলোঁ। আৰু এইফালে অকণমান বেলেগ কালাৰটো, মানে ৰ'দটো পৰি আছে তলত পূৰা, য'ত ৰ'দ পৰিছে পাহাৰকেইখন অকণ বেলেগ লাগিছে। চৰি গাইজ, পাহাৰ পৰ্বত মোৰ কনফিউজ নহয়, একচুৱেলি মোৰ মিক্স হৈ আছে। ইয়াতে এখন হোল্ডিং পাইছোঁ, অকণমান শ্ল' কৰি দিছোঁ। ইয়াতে ধুনীয়াকৈ লিখা আছে যে অগম 23। আচ্ছা, পেংগং লেক যাব লাগিব চিধাই। ঠিক আছে, আমি পেংগং লেকটো আজি নাযাওঁ। অঁ, তো এইটো জেগা আমি কোনফালে এইফালে দেখাইছে, তো আমি এতিয়া এইফালে যাম 23। মই পেংগং লেক এইফালে যাম পৰহি। চাই থাকিব গাইজ। মানে এখন দোকান চোকান নাই গাইজ, এইটো মানে বৰ দিগদাৰ। য়েছ গাইজ, অকণমান শ্ল' গৈ অকণমান শ্ল' চলাইছোঁ আৰু আপোনালোকক এটা ভিউ দেখাইছোঁ, চাব এইফালে তলত চাওক কিমান তলত, আমি ইমান বেছি ওপৰত আছোঁ। তলৰ মানে সৌন্দৰ্যটো বেলেগে। ভগৱান প্লিজ এখন দোকান এখন, পানী আমাৰ লগতে আছে গাইজ। দোকান এখন লাগে যাতে অলপ বাহিৰত বহি পেলাই দোকানখন পানী খাম। তেনেকুৱা একো নহয়, কিবা এটা খাব লাগিব আমি, কাৰণ বহুত সময় হ'লে একো খোৱা নাই। এতিয়া খালে আমি মেগী চেগি খাই দিম। আৰু মোৰ বোধেৰে কিন্তু সেই ৰাস্তা মানে সেই দলংখন পাম যেন লাগিছে গাইজ, কাৰণ যিটো মই টাৰ্ণিং পাইছোঁ এইটো তলত। ৱাও, এনেকৈ য়েছ। ইয়াতে এটা ভাল, ইয়াত মানে পূৰা প্ৰপাৰ আন্ধাৰ হ'বলৈ সেই 8:30মান বাজি যায়, মানে 8টাৰ পৰা অলপ সন্ধিয়া লগা টাইপ হয় আৰু 8টামান আন্ধাৰ হৈ যায়। মাই গড, কি গাইছ এইটো? মাই গড, লিটাৰেলি গাইজ ইমান ধুনীয়া। ইয়াত কি কৰোঁ গাইজ, ৰখোনে নৰখোনে নে কি? নচ কি জেগা, মাই গড। আনকাট চাই থকা আপোনালোকে গাইজ। পানী আছে, ৱাও। কিন্তু গাইজ আমি ইহঁতক ৰখাটো খুব ভাল হ'লে নেকি? হয়, নুব্ৰা ৰাফটিং পইণ্ট এণ্ড ৰেষ্টুৰেণ্ট 6 কিলোমিটাৰ। অ'কে, বেছি জেগা নাই বাৰু। মেলি আমি আমাৰ দোকান চোকানৰ এনে জেগা পাই গ'লোঁ। য়েছ, আমি এতিয়া ইয়াতে অকণমান এটা ব্ৰেক ল'ম, ধুনীয়া ব্ৰেক। তাৰপিছত অকণমান এনাৰ্জি আমি গোটাই ইয়াৰ পৰা ডাইৰেক্ট
দীক্ষিত মনেষ্ট্ৰী অকণ আগলৈকে যাওঁ চাই লওঁ কি আছে এখন বন্ধ এইফালে এখন আছে ৰেষ্টুৰেণ্ট টাইপ এইফালে এখন এইখনত বেষ্ট দেখোন এতিয়া বহিবলৈ কিন্তু নাই তাতে যাওঁ শুনছ সেইখনত যাওঁ ম'ম' চম' খাম চুপটো অলপ গৰম সেইখনত তো গাইছ সেইটো মোবাইলতে বনাইছোঁ মই আৰু মানস প্ৰায় 10 মিনিটমান হ'ল আহি পাব বাইক অকণমান ৰেষ্টটো দিলোঁ আৰু সিহঁতকো ৱেইট কৰিছোঁ এতিয়ালৈকে সিহঁতে আহি পোৱা নাই আৰু ফোন লগা নাই সেইকাৰণে বহুত ডাঙৰ টেনশ্যন এটা হৈ আছে কাৰণ এটাই ৰোড যিহেতু অকল সেইটো টেংকনলৈ সিহঁতেও গম পাব লাগে সেইটো বা গম পায় ৰাস্তাটো আছে বাৰু লোকেশ্যন চাই সেইটো হিচাপত কিন্তু সেইটো ৰৈছোঁ মানসক তাতে ওপৰত গৈ এখন ৰেষ্টুৰেণ্টত তাক অকণমান ৰেষ্ট ল'ব দিছোঁ কিবা খাই যিটো খাব দিছোঁ মই ইয়াতে আছোঁ অকণমান নেটক চেটক পাইছে চাওক যিহেতু ইমান ধুনীয়া অপেক্ষা মাথো আমাৰ জ্যোতিৰ্ময় আৰু পুষ্কৰ তো গাইছ ফাইনেলি ইয়াতে বহুত সময়ৰ পিছত পাই গ'ল আহি কি মানে ইনকে এলে কি হ'ব কি মিছ কৰি দিলোঁ লেণ্ডশ্লাইড পাৰ হৈছোঁ আমি লেণ্ডশ্লাইড হৰেগে গম পাওঁ লেণ্ডশ্লাইড তাতে আমাক হেৰি কৰিছোঁ তো ৰখা দিছিলোঁ প্ৰথমতে জাম লাগি গ'ল তাৰপিছত কৈছে যাওঁ জল্দি যাওঁ টাৰ্ণিং গম পাইছোঁ তাতে দেৰি হ'ব বুলি যোৱাটোৰ চলো মানসক তাতে বহি দিছোঁ বঢ়িয়া মজা চলো বহুত সময় ৰেষ্টটো মানুহৰ হৈ গ'ল বঢ়িয়া ৰেষ্ট আৰু বহুত ৰঙো কৰি টাইম লাগিলে কাৰণ সিহঁতে মানে এটা লেণ্ডশ্লাইডত ফচিছিলে আমি যিটো ফচিব লগা আছিলে মানে আমি লাকিলে আহি গ'লোঁ বাট সিহঁতে ফচি গ'ল কিন্তু একো নাই এতিয়া কিবা অলপ খাম ইয়াতে খাই লৈ ডাইৰেক্ট ওলাম দীক্ষিত আহি গ'ল মেগী এয়া আমাৰ মেগী এইফালে লাগি আছে কামত চবে ধুনীয়াকৈ ভালকৈ নিজৰ এটা গৈছে ঝৰ্ণা চাওক এতিয়া খাই লওঁ আপোনালোকে ডাইৰেক্ট খোৱাৰ পিছত চাব আৰু দেই তো গাইছ এই ধুনীয়া জেগাটো এৰি পেলাই এতিয়া আমি যাওঁ দীক্ষিত এতিয়ালৈকে পোৱাই নাই ইয়াত প্ৰায় আমি কম এঘণ্টাৰো বেছি বহিলোঁ কাৰণ ৰেষ্ট ল'লোঁ একচুৱেলি মানসে অকণমান শোৱা টাইপকৈ অকণমান জিৰণি ল'লে তো এতিয়া মানে মানস পূৰা সুস্থ মানে এতিয়া পূৰা মানসৰ বডি চাৰ্জ হৈ গ'ল মানে বেটেৰী ফুল আৰু এতিয়া চাব মানসক মানস কি ক'বা মজা লাগি আছে একদম ধুনীয়া সুন্দৰ অনুভূতি বঢ়িয়া বাবু মই কি ক'ম ভাল লাগিছে বাইক চলাই কেনে হৈছে বঢ়িয়া একদম এইটো ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ লাডাখত বাকী ভাস্কৰ বাইকত উঠি কেনে লাগিছে বাইকৰ উচিতো ঘৰৰ চান লাগিছে মোৰ প্ৰথম কথা পিছফালটো বিয়া নাই নাই পুৰা ঠিক আছে ন কমফৰ্ট আছে ইফালে পানী আনিছিলোঁ পানী বঢ়িয়া আমি এতিয়া খাম যাম আৰু ডাইৰেক্ট গাড়ীৰ পৰা চব দেখাই আছোঁ বলক চলো মাৰ্ক ইজ ৰেডি তো গাইছ ওলালোঁ আমি ইয়াৰ পৰা আৰু যাওঁ মানস বহা কাৰণ বহুত সময় গ'ল ইয়াতে কৃষ্ণ চলো ছানগ্লাছযোৰ লগোৱা নাই গেছ বাট ছানগ্লাছযোৰ মই ক'ত থৈছোঁ মই সেইটো পাহৰিছোঁ য়েছ য'ত হেৰি গাইছ বহুত ডাঙৰ কথা এটা হ'ল মোৰ লগত ঘটনা এটা হ'ল আৰু চশমাযোৰ পৰিছে মোৰ ৰাস্তাত একো নাই দিছ ইজ মি মই মানসৰ ছানগ্লাছৰ পিন্ধি লৈছোঁ অলপ আগুৱাই আহি ইয়াতে এটা বাছ ষ্টেণ্ড টাইপ য়েছ আৰু ধুনীয়া মাৰ্কেট টাইপ আৰু
তো আমাৰ তেল ডিপু ইয়াতে আছে মানে আমি নিয়াৰ বাই তেল ডিপু ইয়াতে পাম ঠিক আছে এইটো ভৰাই ল'ব পাৰিম Wow, guys, wow. What a beauty. Oh my god. Sao này guys, mana? Kena kau sungai. Ma kosong guys. Wow. কিন্তু লেভেলত কাটিছে না এইবিলাক কাটি পেলাইতো অৱশ্যে ৰাস্তাৰ কাৰণে শিল ন কটা শিল যিটো ব্যৱহাৰ কৰে মানে আমাৰ যে সেই শৰীৰত যে খামুচি ওলায় তেনেকুৱা এটা বেছে এনেকে মজা আ গয়া গাইছ বহুত ৱাও এতিয়া আকৌ গাইছ মানে এনেকুৱা হৈছে অকণমান ফিল্ডটো বেলেগ হৈ গৈ আছে সন্ধিয়াৰ ফিল্ডটো অকণ বেলেগ ন বেছি সময়ো নাই আন্ধাৰো হৈ যাব সেইটোৱে আৰু মঞ্জিল মতলব अभी भी बाकी है গাইছ আৰু বেছি সময় নাই প্ৰায় 2 কিলোমিটাৰ আছে আৰু 2 কিলোমিটাৰ যোৱাৰ পিছতে পাম আমি দীক্ষিত যিটো মানে বুদ্ধ ষ্টেচু আৰু ঠিক আছে আপোনালোকক ডাইৰেক্ট দেখাই আছোঁ ধুনীয়া দৃশ্য এটা তো গাইছ সঁচাকৈ মানসে এটা কথা ক'লে যে দিবাংকৰ তুমি হেলমেটৰ গ্লাছখন খুলি পেলাই অকণমান উশাহটো লৈ চোৱা লিটাৰেলি গাইছ ইমান ধুনীয়া লাগিছে এইখিনি জেগাত মানে অক্সিজেনটো মানে গছ গছনি আছে ন গোটেই গছ সেইবিলাক তলত তো গছ থাকিলে মানে কি আৰু অক্সিজেন থাকিব তো অভিয়াছলি ন কেনেকুৱা এটা মানে প্ৰকৃতিৰ খেল ৱাও চিয়'ৰ নাজানো নাই সেইটো নহয় সুধি আছোঁ Excuse me, madam. Dixit, Buddha statue. जी. This way. ऊपर. अच्छा अच्छा ठीक है थैंक यू गाइस पालो रास्ताটো फाइनली এইটো ৰাস্তা this way কেইটা বাজিল অকণমান দিন বেয়াও আছিল আমাৰ আজি দিন বেয়া মানে কি আৰু অলপমান দেৰি গ'ল ন গোটেই বস্তুবিলাক গমে পাইছে আপুনি কিহৰ কাৰণে দেৰি হৈছে তো এতিয়া আমি যাম হাণ্ড্ৰেডত তাত য'ত থাকিম আমি হাণ্ড্ৰেডৰ পৰা কালি আমি পেংগং লেক কালি পেংগং লেক নহয় পৰহি কালি আৰু নিয়াৰবাই চাব লগা আছে বহুতখিনি বস্তু কি চাম কি কৰিম আপোনালোকক কৈ আছে ধুনীয়াকৈ ৰুম পাই হোটেল পাই পেলাই ডিটেইলছত ব্লগটো শেষ হ'বলৈ গৈ আছে বেছি সময় নাই সেইটো কাৰণে আপোনালোকে ব্লগটোৰ পৰা আঁতৰি নাযাব তো গাইছ ইফালে এটা HP তেল ডিপু আছে কালিৰ কাৰণে বঢ়িয়া হ'ব আজিতো আছে বহুতখিনি আছে তেল গাইছ ইমান যোৱাই নাই আৰু ইমান অহাও নাই আমি ইমান এৰাউণ্ড 180 মান আহিলোঁ 180 নহয় বেছি আহিছোঁ নাই 180 আৰু অলমষ্ট দীক্ষিতলৈকে সিমান মানে আছিলে চ' কালি আমি তেলটো অকণমান ইয়াতে আকৌ ৰিফিল কৰিম বঢ়িয়া জুবিনৰ কথা মনত পৰি যায় এনেকেইটা গাড়ী দিলে ন গাইছ ৰাস্তাটো অকণমান বেয়া প্ৰায় 1 কিলোমিটাৰ মানে আহিলোঁ 1 কিলোমিটাৰ নহয় বেছি আহিছোঁ 2-3 কিলোমিটাৰ মানে আহিলোঁ কিন্তু ৰাস্তাটো এনেকুৱাই পূৰা অকণমান দিগদাৰ হয় আৰু এনেকুৱা হ'লে গাইছ এটা চাব লগা দৃশ্য চাওক কি ধুনীয়া গৈ আছে গোটেইবিলাক ইণ্ডিকেটৰ দি ধূলি গাইছ কেনেকুৱা কি আহিছে গম নাপাওঁ যদি লেন্সত যদি ডাষ্ট লাগিছে একদম অভিয়াছলি বেয়া হ'ব এইটো উপায় নাই তথাপি দেখতে
সাংঘাতিক অফৰোডিং মানে হিল চক না কাটা হিল ভিডিঅ' কৰা নহ'ল আগত এটা বৰ ডেঞ্জাৰ জেগা ক্ৰছ কৰিলোঁ মানে তলেদি যাব ৰাস্তাবিলাক বনি আছে মানে বনিব আৰু লাহে লাহে ৱাও আমাৰ এখন ধুনীয়া গাঁও ই কেনেকৈ আহিছে যে তো গাইজ আমি হাণ্ডাৰটো পাই গ'লোঁ হাণ্ডাৰ অঁ ইয়াতে এখন মাৰ্কেট আছে ধুনীয়া ইয়াতে বস্তু পাতি পায় ল'ব লাগিব অলপ ফল মূল কিবা কিবি আচ্ছা বঢ়িয়া প্ৰথমতে আমি হেৰি কৰোঁ ৰুমৰ হেৰিটো কৰোঁ ক'ত ৰুম পোৱা যাব মানে ৰুম লাগিব ৰুমটো আগতে ঠিক কৰি লওঁ তাৰপিছত বাকী প্লেনিংখিনি হ'ব उल्टा साइड से आप नहीं देख रहे क्या हाँ गाड़ी सुन भैया थोड़ा हेल्प कर दो ना गाड़ी उठा मैं साइड में लगाओ गाड़ी साइड में लगाओ गाड़ी में थोड़ा प्लीज हेल्प करो ना थोड़ा गाड़ी में तो सर यस 1 2 3 हाँ 1 2 3 पीछे करो गाड़ी पीछे करो पीछे बैक करो কি কৰা যায় ৰবা হ'ব গাড়ী খৰচ ল'ব লাগিব ক্লাছ দবাও পিছে करो आगे का ब्रेक मत मारो ना ब्रेक मत खींचो आगे का हाँ इसको साइड लगाओ थोड़ा साइड पे लाओ अभी मैं भी बच गया भाई का अरे हाँ यार बिल्कुल जरा सा बचा भाई बाइक का हालत देखो आपको देख के चलाना चाहिए देख के आप उल्टा बहुत स्पीड पे था इस लाइन पे ये आप आपका देखो साइड ही नहीं है आप ये आपका साइड नहीं आपका साइड है ही नहीं आप इतना स्पीड आ रहे हैं पीछे क्यों आ रहे हैं आप रॉन्ग साइड से रुकिए कोई बात नहीं बस पीछे आना चाहिए ना सुनो पीछे आना चाहिए ना आपको लगाओ भाई बाइक देखते हैं बस खर्चा उठाना ही पड़ेगा तो এইটো ভিডিঅ'ত মই আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ ইমান দেৰিলৈকে আপুনি চাই আছে অভিয়াছলি কোনোবা চাই আছে আৰু মানে এতিয়া আজি এইখিনি সময়ত এনেকুৱা হৈছে শৰীৰৰ মানে যিটো ভাগৰ সেইটো এইখিনি সময়ত নাই কিন্তু মনৰ যিটো ভাগৰ এইখিনি সময়ত বহুত বেছি হৈছে কাৰণ যিটো ঘটনা হৈ গ'ল আমাৰ লগত সেইটো মানে কাৰো লগত তেনেকুৱা নহওক মানে লিটাৰেলি গাইজ মৰাৰ পৰা বাচিছোঁ বুলি ক'লেও ভুল নহ'ব ওৰ পৰা এজন বয়সস্থ আৰু মানে চিনিয়ৰ চিটিজেন আৰু ভাল বয়স কিমানমান হ'ব মানস 60 অলমষ্ট 60 হ'ব মানে এৰাউণ্ড হেৰে 58 60 মানে বয়সটো ধৰিব নোৱাৰে কিন্তু বয়স হৈছে মানুহজনৰ ড্ৰাংক আৰু ড্ৰাইভিং ইমান স্পীডত আহিছে ৰাস্তাটো সৰু আপোনালোকে দেখি আছিলে তেতিয়া এইফালে গোটেই ৰাইট চাইডৰ পৰা বাইক চাইকবিলাক আহি আছে চাৰিচকীয়াও আহি আছে আমি নিজৰ ছাইডেৰে গৈ আছোঁ আমাৰ ছাইডত যেতিয়া এখন গাড়ী ফ্ৰণ্টৰ পৰা আহিব আপোনাৰ হাতত যেতিয়া 2 ছেকেণ্ড বা 3 ছেকেণ্ডো নাথাকিব আপুনি কি কৰিব আৰু বাওঁ ছাইডে মোৰ আছে ডাইৰেক্ট ড্ৰেইন মানে কেনেকুৱা ইয়াৰ ড্ৰেইনবিলাকতো গমেই পায় গোটেই শিল পাথৰ পানী সেই নিজৰ টাইপ পানী গৈ আছে আৰু এইফালে ৱাল ঠিক আছে লিটাৰেলি গাইজ মই মানসে মোৰ পিছত বহি আছিলে মানসে কৈছে দীপাংকৰ মানে সিও পাগল হৈছে সি দেখি আছোঁ ন গোটেইখিনি আৰু ময়ো দেখিছোঁ কি কৰে মানে আহি মই যিমানখিনি পাৰোঁ সিমানখিনি কাটিব চেষ্টা কৰিছোঁ কাটি পেলাই মই নমাই দিলোঁ ড্ৰেইনত কাৰণ ডাইৰেক্ট নমাই দিব নোৱাৰোঁ তাত বেয়াকৈ পৰি যাম আমাৰ হেৰি হৈ যাব দুয়োটাৰে কিন্তু তাৰ পৰা বাচিবৰ কাৰণে যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰিলোঁ আহি আমাক মাৰি দিলে মানে থোকা গাড়ীৰ পিছফালে মানে বাইকখন এনেকুৱাকৈ মই ছাইড কাটি দিলোঁ এনেকুৱাকৈ তাৰমানে ছাইডৰ পৰা আহি পূৰা ছুইফ্ট ডিজাৰ আছিলে মাৰি দি এতিয়া নিজৰ ফুলটো নামানে বহুত সময় মদ খাই আহিছে গোটেই লোকেল ল'ৰাবিলাক আহিছে আহি গোটেই গালি পাৰিছে গালি গালাজ কৰিছে তেখেতৰ ভুল যিহেতু অলৰেডি আজি বোলে দিনত এক্সিডেণ্ট হৈ গৈছে তেনেকুৱাকৈ তো তেখেতৰ ৰং ছাইডত প্ৰথম ভুলটো তেখেতৰ ৰং ছাইড দুটা কথা তেখেতে ড্ৰিংক এণ্ড ড্ৰাইভ কৰিছে তো ঠিক আছে মই পুলিচ মাতি আছোঁ
মই একো ভবা নাই কাৰণ চিমখন বনাইছিলোঁ যোৱালৈ গম পাই ডাইৰেক্ট লাডাখ পুলিচ ষ্টেচন হেল্পলাইন নাম্বাৰ এনেকৈ চাৰ্চ কৰিলোঁ ওলাই যায় আজিকালি গুগলৰ জামানা ফোন কৰি মেইন হেৰিত লাগিছে মানে হেডকোৱাৰ্টাৰত তাৰপিছত মোক তেখেতে খুব ভাল হেল্প কৰিছে তেখেতে কৈছে যে এইটোতো মেইন হেৰি হয় তো মই কোনখিনি জেগা সুধিলে আৰু খুন্দেৰ এনেকুৱা নুব্ৰা বুলি মই ক'লোঁ তাৰপিছত ইয়াৰে নিয়াৰ বাই যোনটো পুলিচ ষ্টেচন পৰে আৰু তাৰে নাম্বাৰ দিলে নাম্বাৰ দিয়াৰ পিছত কথা পাতিলোঁ ইমান ধুনীয়াকৈ হেল্প কৰিছে কথাত মানে লাডাখ পুলিচ থেংক ইউ ছ' মাছ এইটোৰ কাৰণে আৰু শেষত বহুত কম সময়ৰ ভিতৰত মানে কম সময় মানে কি আৰু যোগাযোগ কৰাৰ প্ৰায় আধা ঘণ্টামান পিছতে তেখেতক যাব দিয়া নাই তেখেতে যাব খোজে তেখেতে কয় কি ঠুকি দিম গাড়ী দি উৰাই দি পেলাই বোলো যাচোন কেনেকৈ যা এনেকুৱা টাইপ কাৰণ লোকেল মানুহখিনিও আমাৰ লগত আছে হেল্পত তেখেতে মানে নিজৰ ভুলটো নামানে মদ খাই আছে প্লাছ মদ খাই লৈ মানে আৰু পেল শেষত আহিল এজন পুলিচ বয়সস্থ তেখেতৰ মোটামুটি সমবয়সীয়াই আৰু মানে তেখেতে কৈছে কি ছাৰ এনেকুৱা তেনেকুৱা গোটেই স্পট ভিজিট কৰিলে ক'ত কেনেকৈ এক্সিডেণ্ট হৈছিলে মোৰ তাত লাকিলি গোপ্ৰত ডাইৰেক্ট এক্সিডেণ্ট হোৱা স্বত্ব নাই তাৰে আগত মই বন্ধ কৰিছিলোঁ কিন্তু এক্সিডেণ্ট হোৱাৰ পিছতে মই দবাই দিছোঁ মানে হেৰিটো হেলমেট পিন্ধি থকাৰ পিছতে কাৰণ যিহেতু আমাৰ একো বিশেষ হোৱা নাই আমাৰ গোটেই হেৰি আছে মানুহৰো একো হোৱা নাই লাকিলি কৰি সেই গোটেই ফুটেজটো যেতিয়া দেখালোঁ গোটেই মানে ভুল তৰে আৰু মানে তেখেতেও ভুলটো দিছে তই কিয় উল্টা চাইডেদি আহি পেলাই অমুক তমুক পিছত মীমাংসা হ'ল আৰু মীমাংসা হৈ মেলি খৰচা পাতি যি তেনেকুৱা কি ৰাজিলে ইমানতে অন্ত পৰিল এই ব্লগটো বহুত মৰম দিছে আগৰ ব্লগকেইটাত আৰু থেংক ইউ এইটো ব্লগতো মৰম দিব আপোনালোকে থেংক ইউ আৰু কাইলৈ লগ পাই আছোঁ